নমস্কাৰ বন্ধু বান্ধৱী সকল মা জিএলপি আসাম তৰফৰ পৰা সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছো। সো আজিৰ ভিডিঅ'টোৰ টপিকছ হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত যিবোৰ অনলাইন এক্সাম হ'ব সেই নিয়ম নীতিসমূহ এই ভিডিঅ'টোত আলোচনা কৰিম। সো বলক পলম নকৰাকে ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ বন্ধু বান্ধৱী সকল, আমি ইয়াৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনখন অফিচিয়েল পেজ হয় ইয়াতে আমি আহিলো। সো তোমালোকে নিশ্চয় জানা গুৱাহাটী ইউনিভাৰ্চিটিয়ে অনলাইন এক্সামসমূহ OTBE অৰ্থাৎ দ্য অপেন টেক্সটবুক এক্সামিনেশ্যন পদ্ধতিত অনুষ্ঠিত কৰিব। সো তোমালোকৰ মনত এতিয়া প্ৰশ্ন আহে OBE মানে কি? সো OBE মানে হ'ল দ্য অপেন বুক এক্সামিনেশ্যন। সো এনেকুৱা এটা পৰীক্ষা য'ত ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজন অনুসৰি প্ৰশ্নৰ উত্তৰ লিখিবলৈ পাঠ্যপুথি বা অন্য সামগ্ৰীৰ সহায় ল'ব পাৰে। কিন্তু ছাত্ৰ ছাত্ৰীসকল এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰশ্নৰ উত্তৰ লিখিব লাগিব আৰু জমা দিব লাগিব। সো বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ OTBEৰ লক্ষণীয় দিশসমূহলৈ। OTBEয়ে যিসমূহ লক্ষণীয় দিশসমূহ আগবঢ়াইছে সেই লক্ষণীয় দিশসমূহ তোমালোকে চোৱাৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটি যোনখন অফিচিয়েল ৱেবছাইট হয় তোমালোকে নটিফিকেশ্যন ফৰ কলেজত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। সো তোমালোকে ইয়াতে দেখি পাইছা জেনেৰেল নটিচ আৰু এক্সামিনেশ্যন নটিচ। সো তোমালোকে কি কৰিবা, এক্সামিনেশ্যন নটিচত ক্লিক কৰিবা। সো এক্সাম নটিচত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত অপেন টেক্সটবুক 2021 এইটো আহিব, ইয়াতে ক্লিক কৰিবা। সো ক্লিক কৰাৰ পিছত অকমান লোড হ'ব পেজটো। লোড হোৱাৰ পিছত তোমালোকৰ সন্মুখত যি গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো গাইডলাইন হয় মুক্ত পাঠ্যপুথি সেইসমূহ ইয়াতে তোমালোকে দেখিব পাবা। OTBEয়ে 4টা লক্ষণীয় দিশ আগবঢ়াইছে, সেইবোৰ মই বন্ধু বান্ধৱীসকল চমুকৈ কৈ দিছো, তোমালোকে মনোযোগেৰে সেইবোৰ শুনি যাবা। নাম্বাৰ 1, এই পৰীক্ষাসমূহ কেৱল অনলাইন মাধ্যমতে হ'ব। সো বৰ্তমান কেৱল থিয়ৰীৰ পৰীক্ষাহে হ'ব, আনহাতে যিসকলৰ প্ৰেক্টিকেল আছে সেইসমূহ পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰিব। নাম্বাৰ 2, এই পৰীক্ষাসমূহ কোনো অফলাইন বা শ্ৰেণীত লোৱা নহ'ব, কেৱল অনলাইন মাধ্যমতহে এই পৰীক্ষাসমূহ লোৱা হ'ব। সো বন্ধু বান্ধৱীসকল, নাম্বাৰ 3টো আপোনালোকে মনোযোগেৰে শুনিব। এই পৰীক্ষাসমূহ দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীয়ে আগতীয়াকৈ কম্পিউটাৰ বা স্মাৰ্টফোন যোগাৰ কৰিব লাগিব। কিন্তু এটা মন কৰিবলগীয়া কথা হ'ল, যদি কোনো ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ বা স্মাৰ্টফোন যোগাৰ কৰিব নোৱাৰে তেন্তে গুৱাহাটী বিশ্ববিদ্যালয় কোনো অভিযোগ গ্ৰহণ নকৰিব। সেয়েহে তোমালোকে আগতীয়াকৈ তোমালোকৰ মোবাইল বা কম্পিউটাৰ আদি সাজু কৰি ৰাখিবা। নাম্বাৰ 4 হ'ল, বিশ্ববিদ্যালয়ে এই গোটেই প্ৰক্ৰিয়াটোক ছাত্ৰ ছাত্ৰীৰ মাজত আগতীয়াকৈ অনুশীলনৰ ব্যৱস্থা কৰিব। সো তোমালোকৰ মাজত আগতীয়াকৈ ডেমো এক্সামৰ ব্যৱস্থা কৰিব। সো তোমালোকে এই বিষয়ে টেনশ্যন কৰিব নালাগে। সো বন্ধু বান্ধৱীসকল, এইবাৰ আহোঁ পৰীক্ষা প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীসকলে মানিবলগীয়া নিয়মবোৰলৈ। সো পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব 2টা নিয়মৰ মাজতে। সেয়েহে তোমালোকে পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগত কিছুমান নিয়ম আছে আৰু পৰীক্ষাৰ অনুষ্ঠিত হোৱাৰ দিনা কিছুমান নিয়ম আছে, সেইবোৰ আমি চমুকৈ আলোচনা কৰিম। আমি পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগৰ নিয়ম জানি লওঁ। নাম্বাৰ 1, সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ মোবাইল নাম্বাৰ বিশ্ববিদ্যালয়ৰ IUMS ব্যৱস্থাৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিব লাগিব। সো যিহেতু তোমালোকে আগৰ পৰাই পঢ়ি আছা, সেয়েহে তোমালোকে যিহেতু ফৰ্ম ফিল আপ কৰিছা, তোমালোকে সেই ফৰ্ম ফিল আপত তোমালোকৰ নাম্বাৰসমূহ অন্তৰ্ভুক্ত কৰিছা, সেয়েহে তোমালোকে টেনশ্যন কৰিবলগীয়া নাই। নাম্বাৰ 2, সকলো ছাত্ৰ ছাত্ৰীয়ে অনুশীলনৰ বাবে অৰ্থাৎ এক্সাম ডেমোত ভাগ লোৱাটো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা বাঞ্ছনীয় বুলি ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনাৰ নিয়মবোৰলৈ। নাম্বাৰ 1, প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ দিনা নিজৰ নিজৰ তথ্য যেনে মোবাইল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰোল নাম্বাৰ বা জন্মৰ তাৰিখ আদিৰ জৰিয়তে লগ ইন কৰিব লাগিব। নাম্বাৰ 2, প্ৰতিজন শিক্ষাৰ্থীয়ে প্ৰশ্ন কাকতখন নিজৰ
নিজৰ মোবাইল বা কম্পিউটাৰৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। নাম্বাৰ 3, প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ উত্তৰ বহীত নিজ হাতেৰে A4 আকাৰৰ বগা কাগজত লিখিব লাগিব। সো বন্ধু বান্ধৱীসকল, এই ক্ষেত্ৰত মই নতুন ভিডিঅ' বনাই দিম তোমালোকে কেনেদৰে A4 আকাৰত প্ৰশ্নৰ উত্তৰসমূহ লিখিবা, তাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নাম্বাৰ 4, ছাত্ৰ ছাত্ৰীসকলে লিখা উত্তৰ বহী স্কেন কৰি বা ফটো মাৰি PDF বনাই দিব লাগিব। এই ক্ষেত্ৰত PDFৰ আকাৰ 5 MBতকৈ বেছি হ'ব নালাগিব। সো তোমালোকে মোবাইল বা কম্পিউটাৰত PDF কেনেকৈ বনাবা তাৰ বিষয়ে মই মোৰ এই মা GLP আছাম চেনেলত অতি সোনকালে ভিডিঅ' দিম। নাম্বাৰ 4 হ'ল পৰীক্ষা শেষ হোৱাৰ পিছত PDF ফাইলটো ৱেবছাইটত আপলোড কৰিব লাগিব। বন্ধু বান্ধৱীসকল, তোমালোকৰ উত্তৰ বহীসমূহ জমা দিয়া বা আপলোড কৰাৰ সময়সীমা হ'ল পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা পিছৰ পৰা পৰীক্ষা শেষ হোৱা 1 ঘণ্টা সময়ৰ ভিতৰত তোমালোকে পৰীক্ষাৰ উত্তৰ বহীসমূহ জমা দিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাৰ প্ৰশ্ন কাকতখনৰ মুঠ নম্বৰ 100, কিন্তু এই ক্ষেত্ৰত প্ৰশ্ন কাকতখনৰ মুঠ নম্বৰ হ'ব 70। সো তোমালোকে টেনশ্যন কৰিবলগীয়া দৰকাৰ নাই। সো তোমালোকে যিসমূহ নিয়ম নীতি এই ভিডিঅ'টোত কোৱা হৈছে সেইসমূহ তোমালোকে ভালদৰে ফ'ল' কৰিবা। সেয়েহে তোমালোকে ফ'ল' কৰিলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'বা। সো ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।